Hi guys, welcome to my YouTube channel JD Kitchen. আহক ভিডিওটো আৰম্ভ কৰোঁ। তো আজি কি বনাম থাম্বনেইল চাই গম পাইছে সকলোৱে। তো এটা পিঁয়াজ এতিয়া মিহি মিহিকৈ কাটিবলৈ আৰম্ভ কৰিছোঁ। পিঁয়াজটো মিহি মিহিকৈ কাটি আছোঁ। তো আজি কি বনাম গম পাইছে আৰু, হ'লেও মই কৈ দিছোঁ আজি বনাম বইল চিকেন উইথ বেম্বো শ্বুট। কি বনাম বইল মাংস আৰু বাঁহগাজ। তো এটা আৰু বিলাহী কাটি লৈছোঁ। মিহিমিহিকৈ বিলাহীটো কাটি ল'লোঁ। কেইটামান নহৰু আৰু অকণমান আদা ভালদৰে থেতেলিয়াই লৈছোঁ। ভালদৰে থেতেলিয়াই মিহি কৰি লৈছোঁ। এয়া মিহি হৈ গ'ল ধুনীয়াকৈ। এতিয়া গেছটো জ্বলাই দিছোঁ আৰু কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ। এতিয়া অলপ পানী দি দিম। এয়া পানীখিনি গৰম হৈ গৈছে, এনেকৈ উতলটা আহিছে। এতিয়া মাংসখিনি পানীখিনি দি দিম। এনেকৈ পানীত দি দিম। তো মাংস বেছি নাই ৰ, মই এপোৱামান মাংস আনিছিলোঁ। বইল অকল ঘৰত মই আৰু ভণ্টিয়ে খাওঁ আৰু বেলেগে নাখায়। এতিয়া পিঁয়াজ দি দিলোঁ আৰু অলপ বিলাহী দি দিলোঁ আৰু খুন্দি থোৱা আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া অকণমান লৰাই দিছোঁ ভালকৈ যাতে মিহলি হৈ যায়। তো ভিডিঅ'টো আগলৈ চাই থাকক স্কিপ নোহোৱাকৈ। এতিয়া অলপ সোৱাদ অনুসৰি নিমখ দিছোঁ। তো পানীৰ জোখত আপোনালোকে নিমখ দিব। চব ধুনীয়া উতল লাগিছে। এতিয়া দুটা কেঁচা জলকীয়া দি দিছোঁ। এতিয়া চাওক ধুনীয়া উতল আহি গৈছে। মাংসখিনি অলপ অলপকৈ সিজিবলৈ ধৰিছে আৰু বাকী বস্তুখিনিও সিজিছে। পিঁয়াজ বিলাহী সকলোখিনি সিজিছে। এতিয়া ঢাকনখন উঠাই দিলোঁ। চাওক ধুনীয়াকৈ পানীখিনি শুকাই গ'ল। এতিয়া মেইন বস্তুটো আহিছে। এতিয়া আহিছে খৰিচা, যোনখিনি বাঁহগাজখিনি থৈ দিয়া আছিলে যে বেম্বো শ্বুটখিনি, এইখিনি দি দিলোঁ আৰু অলপ পিছত দিম আৰু ষ্ট্ৰং আহিব অকণমান নমোৱাৰ আগতে। তো এতিয়া অকণমান ঢাকনখন লগাই দিছোঁ। সেই চাওক অলমষ্ট হৈ গ'ল আমাৰ, ধুনীয়াকৈ সিজি গ'ল গোটেইখিনি, মাংসখিনিও সিজি গ'ল। এতিয়া থৈ দিয়া আৰু যোনখিনি গাজ আছিলে বাঁহৰ গাজ সেইখিনি আকৌ দি দিছোঁ। হৈ গ'ল আমাৰ। এতিয়া গেছটো বন্ধ কৰি দিলোঁ। এতিয়া এটা বাউল লৈ লৈছোঁ। ইয়াত ধুনীয়াকৈ উলিয়াই দিম মাংসখিনি। চব কি ধুনীয়া হৈছে ন, খাবলৈ ইমান টেষ্টি হৈছিলে নহয়। মেইনলি বাঁহগাজৰ যে সোৱাদটো নক'ব আৰু, কি ধুনীয়া হৈছিলে নহয়। বহুত ধুনীয়া এটা ষ্ট্ৰং ফ্লেভাৰ আহিছিলে। মানে বাঁহগছৰ গোন্ধটো আপুনিতো আৰু আপোনালোকে জানেই কেনেকুৱা গোন্ধ, কিমান ধুনীয়া লাগে খাবলৈ। অকণমান মান ধনিয়া গাৰ্নিচিঙৰ কাৰণে দি দিছোঁ ধুনীয়াকৈ। আজিলৈ আহিলোঁ। মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ফৰ ৱাটছিং। লাইক এণ্ড কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।